হেল্ল' জান কি কৰি আছা অঁ তেনে মোক মেছেজ কৰি ক'ত গায়ব হৈ গৈছিলা তুমি কি হ'ব মোৰ কচম খাই কোৱা কি কচম ৰহ তই মোক ধকা দিলি তই লগ ধৰ আজি মোক তই লগ ধৰ কি তই আহিবিনে আজি আচ্ছা ওকে উশাহকে সুধি তো চোৱা কিমান মোৰে ভাল পোৱা হেল্ল' টিমন অঁ ভাই ক ক'ত আছ তই কি তোৰ লিয়ে ধুনীয়াতে বেলেগৰ লগত গুলিয়াতে কি কি কৈছ তই জল্দি ইয়াতে অঁ দে ল মই গৈতো ল কিন্তু মই বেছি দেৰি কৰিব নোৱাৰোঁ দে ক কি হ'ল এই তোৰ যে দিয়ে ধুনি দে তই জানো হেৰি এটা ল'ৰাৰ লগত গুলিয়াতে জানো মই নিজৰ দুখন কাণেৰে দেখিতো কি দি দেখিছ অ তলি মই নিজৰ চকু দি দেখিতো ও টিমন তাৰ বৈ তোৰ বহুত দে আহিব দে তাই ইমান দেৰি ক'ত আছিলি তই মোৰ ফ্ৰেণ্ড আছিলে এলপি স্কুলৰ হয় নেকি যা তই যা তোক নালাগে মোক তোক দৌৰে জিএফ মোৰ বেলেগ জিএফ আছে যা কি মানে তই মোক ধোকা দি আছিলি নেকি অঁ দি আছিলোঁ যা তই এবাৰ নালাগে ফুট তই পস্তাবি মাৰিলে বে ডাবুল তল খালো বে চিট কৰি বেলেগ এজনী গাৰ্লফ্ৰেণ্ড লৈ ল'লে তে বাদ দে না বেলেগ এজন পতাই ল তই ঠিকে কৈছ है खुदा तूने मोहब्बत ये बनाई क्यों है खुदा तूने मोहब्बत ये बनाई তই ক'ত আছ আমাৰ পুখুৰীটোৰ ওচৰলৈকে আছোন জল্দি আহ কি হ'ল তই ইমান জল্দি মাতিছ যে মই কামত কিমান বিজি হওঁ তই নাজানো নেকি থ তোৰ বিজি এবিডালৰ চেডিখৰ বাহিৰে কিবা বেলেগ কাম আছেনে এফবি নহয় ইনষ্টা এই লেবেল থ এতিয়া ক তই মোৰ বয়ফ্ৰেণ্ড হবিনে কি 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 বয়ফ্ৰেণ্ড হে ভগৱান তোমাৰ দৰে ছোৱালীয়ে মোক প্ৰপ'জ কৰিলা মই কেতিয়াও সপোনতো ভবা নাছিলোঁ
দেখিছ না মোক এটাৰ লগত নতুন বয়ফ্ৰেণ্ডলৈকে আড্ডা মাৰি আছে আজি হতক বলা ঐ মোক এৰিকে নতুন বয়ফ্ৰেণ্ডলৈ ঘূৰি আছো হা ক আজি কালি দিও বল ঐ কি কৈছ কি চাই আছা মাৰ দিয়া আজি মোৰ ব্লত আছে মই দেখো নাখাওঁতে নাযাব দে না আজি এই ক'ত যাতে ৰখ ইয়াক মই ভাইটি কি হ'ল তোৰ ক মোক মাৰিছে তই মোৰ ভাইটিক মাৰিব ক'ত সাহস পালি ইহা তিমন তোৰ মাল কালি আবে কি বে এজনী এক গুজা দাঁত হিলাই দিছে ভাইটি মাত কৰা ৰাজীৱ ল'ৰা মাত ঐ মূল পুতেলে আলু লাম্বুকাই তল দিয়া ঐ তিমন দেখোন তোৱালি বে তিমন মাৰিলে এটা ক'ত যাবি এৰি দে মোৰ সহজে কৰা মাৰিবি মোক এনি দে পাৰাটো জীৱনতে তাই মোৰ জেব নহয় কি তাই মোক এক্টিং কৰিবলৈহে দিছিলে কি কৈছ তাই মোক এক্টিং কৰিব দিছিলে ঐ খোলা কি কৈছিলি তই ইয়াৰ বয়ফ্ৰেণ্ডক এক্টিং কৰিব দিছ বেলেগ ছোৱালীলৈ ঘূৰি থাকো সেইকাৰণে মই তাক এক্টিং কৰিব দিছিলোঁ কি মই কেতিয়া ছোৱালীলৈ ঘূৰি থাকিলো কিয় তই সেইদিনাখনে বেলেগ ছোৱালী এজন লৈ কোনে ঘূৰি থকা নাছিলি জানো দেখিওতো নেদেখা ভাজুৰিলি সিদিনা আৰে তই নাজান নেকি মই ৰেপিডো চলাও বুলি সেইদিনা ৰেপিডৰ কাষ্টমাৰ আছিল তইহে মোক কৈছিলি তই চেনি খাই আছো বুলি অ সেইদিনা জালমুড়ি খাই জ্বলা লগা কাৰণেহে মই চেনি খোৱা বুলি কৈছিলোঁ হে ভগৱান তহঁতৰ কাৰণে এনে মাল খাব লগা হ'ল মই তহঁতক মই ক'ত গাই বগলি তহঁতে তাৰ নন্তন ঘৰত হা ক'ত গাই বলি ইয়াৰ দ্বাৰা সকলো দৰ্শকে হাঁহিৰ মাজেৰে এটি সৰু মেছেজ দিবলৈ চেষ্টা কৰিলোঁ ভুল বুজাবুজিৰ ফলত এটা ধুনীয়া সম্পৰ্ক শেষ হ'বলৈ 1 ছেকেণ্ড নালাগে সেয়েহে সকলো কথা ভালদৰে জানি লওক কিবা এটা কৰাৰ আগত আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি আপুনি নতুন তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আগলৈও ভাল ভাল ভিডিঅ' চাই থাকিবলৈ আমাক আশীৰ্বাদ কৰক ধন্যবাদ